নমস্কাৰ, মই স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল হিমা জাৰ্নেলৰ অন্য এটি ভিডিঅ'লৈ। আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ দাৰ্জিলিঙৰ পৰা। এয়া প্ৰথমতে যিহেতু চাহপাত দি থৈছিলে, চাহ আছিলে, গাখীৰো আছিলে আৰু লগতে কফিও আছিলে। গতিকে আমি যিহেতু ৰাতিপুৱা চাহেই খাওঁ, গতিকে চাহ খাই ল'লোঁ এয়া বিস্কুটৰ সৈতে। চাহটো মেইন নহয় জানো বাৰু, চাহটো নাখালে কেনেকৈ হ'ব। তাৰপাছতে ওলালোঁ আমি এটা পেগোডাৰ দিশে। ব'লকচোন যাওঁ। আৰু আহি পালোহি পেগোডা। আৰু আহি পায়ে ইমান ধুনীয়াকৈ দেখিলোঁ, ইমান ধুনীয়াকৈ ফুলখিনি ফুলি আছে। মনটো একেবাৰে ভৰি গ'ল ফুলখিনি দেখি পেলাই। আৰু ইয়াৰ যি সৌন্দৰ্য, আচলতে দাৰ্জিলিংখনৰ যিটো সৌন্দৰ্য, এই সৌন্দৰ্যক হয়তো কাৰো লগতেই তুলনা নহয়, ইমান ধুনীয়া, ক'বলৈ কোনো ভাষা নাই। আৰু যে দেখিছেনে এইবোৰ এজেলিয়া ইমান ডাঙৰ ডাঙৰ হৈ আছে। আমাৰ ইয়াতে ইমান ডাঙৰেই নহয় এজেলিয়াবোৰ, আৰু জীয়াবলৈও বৰ কষ্ট হয় ফুলবিধ। কিন্তু তাত দেখিছোঁ এজেলিয়াবোৰ কিমান ডাঙৰ ডাঙৰ হৈছে। আৰু এয়া চাওক, উঠি আহিলোঁ, পৰিৱেশটো খুব এটা শান্ত পৰিৱেশ, ক'তো একো শব্দ নাই, একদম এটা নিজান পৰিৱেশ, ইমান এটা ধুনীয়া পৰিৱেশ। আৰু এইটোৱেই হ'ল সেই কোৱা গ'ল্ডেন পেগোডাটো। আৰু একেবাৰে ওপৰলৈ নগ'লোগৈ, আৰু অলপ দূৰ উঠি আহিলোঁ। বহুতখিনি ওপৰলৈ উঠিবও লাগে যিহেতু। তাৰপাছতে ছোৱালীক বোলো ফটো এখন মাৰোঁ, ৰৈ দিয়াচোন। নাই, তাই চকুৱে মেলিব নোৱাৰা হ'ল পোহৰত। আৰু ইয়াত কিন্তু বৰ বিশেষ ঠাণ্ডা নাই। যদি আপোনালোকে পিন্ধো বুলি ভাবে চুৱেটাৰটো অকণমান সময় পিন্ধিব পাৰে, কিন্তু সকলো সময়তে পিন্ধিবও নোৱাৰে। এই ৰ'দ, এই অকণমান ঠাণ্ডা, কিন্তু নিপিন্ধাকৈও চলি যায়। তাৰপিছতে আহিলোঁ আমি গোৰ্খা ৱাৰ মেম'ৰিয়েল, ইয়ালৈ আহিলোঁ। আৰু ইয়াতো পৰিৱেশ খুব ধুনীয়া পৰিৱেশ, চালে চকু ৰৈ যোৱা পৰিৱেশ। আচলতে ছিকিমখনতকৈ বহুগুণে আচলতে ধুনীয়া দাৰ্জিলিংখন। আৰু আমি ৰৈ থাকোঁতেই আহিলে এয়া টয় ট্ৰেইন। কিন্তু আমাৰ ভাগ্য বেয়া, আমি উঠিবলৈ নাপাম, কিয়নো যদি টয় ট্ৰেইনখনত উঠোঁ আমাৰ গোটেই দিনটো তাতে গুচি যাব। আৰু আজি এটা দিনহে যিহেতু আমাৰ হাতত আছে, গতিকে আমি গোটেই দিনটো খৰচ কৰিব নোৱাৰোঁ। সেইকাৰণে আৰু মনৰ আশা মনতে থাকিলে। আৰু তাৰপিছতে ইয়াৰ যি পৰিৱেশ, গোটেই সামগ্ৰিক পৰিৱেশটো এবাৰ দেখাই দিছোঁ। এয়া ভালে আছে। আৰু এয়া হৈ গ'ল পৰিৱেশ। আৰু ইয়াত চাওকচোন, এয়া ডালিয়াবোৰ যে এতিয়া ফুলিয়ে আছে ইয়াত। আচলতে বতৰটো যে ঠাণ্ডা, সেইকাৰণে চাগে ফুলি আছে। আৰু তাৰপিছতে এয়া আই লাভ দাৰ্জিলিং। আৰু ৰাইজে ইয়াতে ফটো চটো মাৰিছে আৰু ফটো তোলাত ব্যস্ত হৈ আছে সকলো। আৰু এয়া চাওক পৰিৱেশটো, কি ধুনীয়া পৰিৱেশ। ওলাই আহিলোঁ আমি ইয়াৰ পৰা, আৰু এতিয়া চাই মেলি হৈ গ'ল। আৰু ইয়াত আছিলে, ইয়াত চাহপাত ল'লোঁ দেই, যিটো দাৰ্জিলিং টি হয়, সেইটো ল'লোঁ। খাই চাবগৈ লাগিব ঘৰত কেনেকুৱা হয়, ল'লোঁ। আৰু তাৰপাছতে আকৌ আৰম্ভ কৰিলোঁ যাত্ৰা। তাৰপাছতে আহি পালোঁহি আমি ইয়াৰে জু। গতিকে ইয়াতো টিকেট কাটিব লাগিব। আৰু টিকেট কাটি ভিতৰলৈ সোমাই আহিলোঁ। আৰু ইয়াৰ ভিতৰৰ পৰিৱেশটো এনেধৰণৰ। বহুত মানুহ। আৰু আহিয়ে দেখিলোঁ এটা ভালুক, চাওকচোন, এইটো শুই আছে। প্ৰথমতে পুতলা বুলি ভাবিছিলোঁ, কিজানি এনেকৈ পকাৰে বনাই থোৱা আছে নেকি, এনেকৈ ভাবিছিলোঁ, কিন্তু নহয়। আৰু এয়া হৰিণ, বিভিন্ন ধৰণৰ প্ৰজাতি আছে আচলতে, এবিধেই নহয়, কেইবাবিধো প্ৰজাতিৰ ইয়াত হৰিণ আছে। গতিকে আৰু এইখিনি হৈ গ'ল বান্দৰ। এনেধৰণে চাই গৈ আছোঁ। আৰু ইয়াক আৰু ওপৰলৈ যে বহুত ওপৰলৈ উঠিব লাগে, ভৰি বিষাই যায়গৈ। তললৈ নামিবলৈ ভাল, কিন্তু ওপৰলৈ উঠিবলৈ বৰ কষ্ট। তাতে এটা হাতত ছোৱালী, এওঁৰ হাতত বেগটো আছে যিহেতু, সেইকাৰণে তাইক ল'বলৈ অকণমান অসুবিধা পাইছে। কি কৰি মাজে মাজে তাই খোজকাঢ়িব নোৱাৰা হয়। মই এনেকৈ কোচত লৈ একো জেকুকে আৰু আগবাঢ়োঁ, উপায় নাই।
আৰু তাৰ পাছতে আমি আহিলোঁ চাবলৈ মিউজিয়াম। ইয়াতে মিউজিয়াম আছিলে, গতিকে মিউজিয়ামত চাবলৈ ইয়াতে যিখিনি পৰ্বতাৰোহীসকলৰ ব্যৱহৃত বস্তু সেইসমূহ আছে। সেয়া চাই ওলাই আহিলোঁ। যিহেতু তাত কেমেৰা ইউজ কৰাটো বন্ধ আছে, গতিকে সেয়া মই দেখাব নোৱাৰিলোঁ সেইকাৰণে। আৰু ওলাই আহি এয়া আমাৰ বাহিৰৰ পৰিৱেশটো। তাৰ পাছতে গ'লোঁ আগবাঢ়ি। তাৰ পাছতে দেখিলোঁ এয়া শিয়াল, আমাৰ ভাষাত ক'বলৈ গ'লে হিমালয়ান ৱল্ফ। আৰু এয়া যে কৈছিলোঁ বান্দৰ, তলৰ পৰা দেখাইছিলোঁ সেয়া। আৰু এই ওপৰৰ পৰা চালোঁ, চাই পেলাই আৰু ইয়াৰ যে ৰাস্তা পদূলিবোৰ খুব মানে বহুত বেছি অকোৱা-পকোৱা। আৰু যে এই স্কুলখন দেখিছে, স্কুলখনৰ নামটো হ'ল, আৰু এই স্কুলখনৰ নাম হৈছে ST জোচেফ স্কুল, বৰ্ডিং স্কুল হয়। আৰু ইয়াতে ইয়াৰিয়ানৰ শ্বুটিং কৰিছিল আৰু কেইবাখনো বলিউডৰ মুভি শ্বুটিং কৰিছিলে ইয়াতে। আৰু মাজতে সেয়া দেখি আহিলোঁ আমি ৰ'পৱে'। উঠিবলৈ আমাৰ সময় নহ'ব। আৰু এয়া হৈ গ'ল দাৰ্জিলিঙৰ সৌন্দৰ্য। আচলতে এয়া মাজে মাজে দেখালোঁ। আৰু আমি চাবলগীয়াখিনি সিমানেই, আৰু বহুত বিশেষ আৰু নাই। গতিকে লাহে লাহে দেখাবলৈ চেষ্টা কৰিছোঁ ইয়াৰ পৰিৱেশবোৰ। খুব ধুনীয়া পৰিৱেশ। আৰু তাৰ পাছতে আহিলোঁ, এটা ভিউ পইণ্ট পালোঁহি। আমাক ভিউ পইণ্ট এটালৈ লৈ আহিলে। আৰু আহিয়েই ভিউ পইণ্টটো দেখি আচৰিত, কি ধুনীয়া সৌন্দৰ্য। আচলতে চালে চকু জাপ নাখায়। আচলতে ইমান ধুনীয়া, ইমান ধুনীয়া, নিজৰ চকুযোৰকে বিশ্বাস কৰিবলৈ টান হৈ যায়, ইমান ধুনীয়া পৰিৱেশ। আৰু তাতে ৰৈ পেলাই আমি খাই ল'লোঁ ভাত, আৰু সেয়া দেখাবলৈ নহ'ল। আৰু খাই বৈ ওলাই আহিলোঁ। এয়া আমি দাৰ্জিলিং ভাত যিহেতু তাৰ পাছতে ভাত খাই হোৱাৰ পাছতে অকণমান সময় ৰ'লোঁ ইয়াতে, এই জেগাখন ধুনীয়া দেখি অকণমান ৰ'লোঁ। আৰু এয়া বাটৰ সৌন্দৰ্য। তাৰ পাছতে আমি ইয়াৰ পৰা যাত্ৰা কৰিলোঁ নিউ জলপাইগুৰি ষ্টেচনলৈ বুলি এতিয়া যাবলৈ ওলাইছোঁ। আৰু এয়া পাইছোঁহি, পাহাৰৰ পৰা নামি আহি ভৈয়াম পাইছোঁহি, মানে এয়া চিলিগুৰি পাইছোঁহি। আৰু কিন্তু পাহাৰৰ ৰাস্তাত গাড়ীত উঠি ভাগৰ লাগি গ'লগৈ দেই। আৰু এয়া আহি পালোঁহি নিউ জলপাইগুৰি ষ্টেচন, আৰু ইমানেই ইয়াত। তাৰ পাছতে আমি গ'লোঁ ৱেইটিং ৰুমত। ছোৱালীক কাপোৰ এটা পিন্ধাই পেলাই ৱেইটিং ৰুমতে অপেক্ষা কৰিলোঁ, যিহেতু আমাৰ 7:30 বজাত ট্ৰেইন আছে কলকাতালৈ বুলি। গতিকে ৰ'লোঁ। আৰু ইয়াত ট্ৰেইনত বহিলোঁ। সি ট্ৰেইন এৰিলেও, গতিকে দাৰ্জিলিঙক বিদায় জনাই যাত্ৰা আৰম্ভ কৰিছোঁ কলকাতাৰ দিশে। আৰু ভিডিঅ'টো ইমানতে সামৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু ভিডিঅ' আহি আছে, চাই থাকিব। বাই।